वेलकम बैक टू माय यूट्यूब चैनल। तो बंधुসকল আজিৰ ভিডিওটো সম্পূৰ্ণ নতুন এটা ভিডিও হ'বলৈ গৈ আছে। তো বন্ধুসকল এই ভিডিওটো স্কিপ নকৰি শেষলৈকে চাই থাকিব। তো বন্ধুসকল এজিএ মালো যোনটো এপছ আছিল আৰু মিলন ট্ৰাষ্ট যোনটো এপছ আছিল সেই এপছটোত আপোনালোকৰ পইচা ইনভেষ্ট কৰি আপোনালোকৰ পইচা ইনকাম কৰিব লগা হৈছিল, কিন্তু আজি আপোনালোকক যে এপছ এটা দেখুৱাম সেই এপছটোত কোনো ধৰণৰ পইচা ইনভেষ্ট কৰিব নালাগে। অকল আপুনি সেই এপছটো সাইন ইন লগ ইন কৰিব। লগ ইন কৰাৰ লগে লগে আপুনি 200 টকা পাই যাব। সেই 200 টকা ইনভেষ্ট কৰি আপুনি পইচা ইনকাম কৰিব পাৰিব। তো বন্ধুসকল বহুত ধুনীয়া এটা এপছ। এই এপছটো মই ইউজ কৰি আছো, মই ইউজ কৰি পইচা ইনকাম কৰি আছো। আপোনালোকেও এই এপছটো ইউজ কৰি পইচা ইনকাম কৰিব পাৰে। তো বন্ধুসকল এই এপছৰ বিষয়ে এই ভিডিঅ'ত স্টেপ বাই স্টেপ আলোচনা কৰা হৈছে। তো বন্ধুসকল এই ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকক। আৰু যদি মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিয়ক। তো বন্ধুসকল পলম নকৰি বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো বন্ধুসকল আজি আপোনালোকক লাইভ প্ৰুফ দেখুৱাম যে আপুনি এই এপছটোৰ জৰিয়তে কেনেকৈ পইচা ইনকাম কৰিব। কোনো ধৰণৰ পইচা এই এপছটোত ইনভেষ্ট নকৰি আপুনি এই এপছটোত কেনেদৰে পইচা ইনকাম কৰিব সেইটো আপোনালোকক দেখুৱাই দিম। এই এপছটো আপোনাৰ লগ ইন কৰাৰ লগে লগে আপুনি 200 টকা পাই যাব। আপোনাৰ ইয়াতে 200 টকা শ্ব' কৰিছে। মই এইটো ফটো মাৰা আছিল, সেই ফটোটো আপোনালোকক মই দেখুৱাই আছোঁ। তো বন্ধুসকল মই এই এপছটো ৰেজিষ্ট্ৰেশ্যন কৰাৰ লগে লগে মোৰ ইয়াতে 200 টকা শ্ব' কৰিছিল, সেইটো মোৰ ফটো মাৰা আছিল, সেইটো আপোনালোকক মই দেখুৱাই আছোঁ। এই 200 টকাই আপুনি এই এপছটোত ইনভেষ্ট কৰিব পাৰিব। সেই ইনভেষ্টটো আপুনি কেনেকৈ কৰিব গোটেইখিনি প্ৰচেছ এই ভিডিঅ'ত দেখুওৱা হ'ব। তো বন্ধুসকল এই ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব। আৰু যদি মোৰ এই চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিব। তো বন্ধুসকল বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আপুনি প্ৰথমতে আপোনাৰ এপছটো ওপেন কৰি ল'ব লাগিব। আপুনি এই এপছটো যদি ডাউনলোড কৰিব বিচাৰে তেতিয়াহ'লে মোৰ ডিছক্ৰিপশ্যন বক্সত দিয়া লিংকত ক্লিক কৰি এপছটো ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব। আৰু মোৰ ৰেফাৰেল কোডটো মোৰ ডিছক্ৰিপশ্যন বক্সতে দিয়া থাকিব, তাতে গৈ আপুনি কপি কৰি লৈ পাষ্ট কৰি আপুনি ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব পাৰিব। তো বন্ধুসকল এই সম্পৰ্কে ৰেজিষ্ট্ৰেশ্যন কৰা ভিডিঅ' মোৰ চেনেলত আপলোড কৰা আছে। আপুনি যদি বিচাৰে তাতে গৈ কি কৰিব পাৰিব। আপুনি এপছটো ওপেন কৰি লোৱাৰ পিছত আপুনি ইয়াতে টিম বুলি লিখা আছে, আপুনি ইয়াত টিমত ক্লিক কৰি দিব। ইয়াতে চাওক আপোনাৰ ইনভাইটেশ্যন ৰুলছ বুলি লিখা আছে, আপুনি ইনভাইটেশ্যন ৰুলছ ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰি দিয়াৰ পিছত চাওক এই এপছটোৰ লিংক ইয়াতে শ্ব' কৰিছে। আপুনি যদি এই এপছটোৰ লিংক শ্বেয়াৰ কৰে তেতিয়াহ'লে আপুনি ইয়াৰ পৰা আপুনি 8% কমিশ্যন আপুনি পাই যাব। তো বন্ধুসকল যদি আপুনি এই লিংক শ্বেয়াৰ কৰা মানুহজনে আপোনাৰ এই লিংকৰ জৰিয়তে যদি আপোনাৰ কিটো কৰে মানে ৰেজিষ্ট্ৰেশ্যন কৰে, আপোনাৰ ৰেফাৰেল কোড দি যদি ৰেজিষ্ট্ৰেশ্যন কৰে তেতিয়াহ'লে আপুনি 8% কমিশ্যন পাই থাকিব। আৰু সেই মানুহজনে যদি আপোনাৰ এই এপছত পইচা ইনভেষ্ট কৰে তেতিয়াহ'লে আপুনি যিমান টকা ইনভেষ্ট কৰিব সেই টকাখিনিৰ মানে 8% কমিশ্যন আপুনি পাই থাকিব। তো বন্ধুসকল আপুনি এই পইচাখিনি আপুনি কেনেকৈ উইথড্ৰ কৰিব সেই বিষয়েও আপোনালোকক মই দেখুৱাই দিম। তো বন্ধুসকল আপুনি চাই থাকক। তাৰপিছত আপুনি লগ ইন কৰি পোৱা 200 টকাটো আপুনি কেনেকৈ এই এপছত ইনভেষ্ট কৰিব সেইটো মই আপোনালোকক দেখুৱাই আছোঁ। তাৰ কাৰণে আপোনাৰ ইয়াতে পাৰ্চেছ হল বুলি লিখা আছে, ইয়াতে আপুনি ক্লিক কৰি দিব। পাৰ্চেছ হলত ক্লিক কৰি দিয়াৰ পিছত ইয়াতে চাওক আপোনাৰ 200 ৰুপিজ, ইয়াতে 200 ৰুপিজ ইয়াতে ইনভেষ্ট কৰিলে আপুনি পাৰ ঘণ্টা 50 পইচাকৈ আপুনি পাই থাকিব। তো বন্ধুসকল আপুনি ইয়াতে 200 টকা ইয়াতে ইনভেষ্ট কৰি দিব। ইয়াতে ইনভেষ্ট কৰি দিয়াৰ পিছত আপোনাৰ 20 দিন আপুনি পাৰ ঘণ্টা 50 পইচাকৈ পাই থাকিব। তো বন্ধুসকল আপুনি ইনভেষ্ট কৰাৰ কাৰণে ইয়াতে যে বাই আছে আপুনি এই বাইত ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰি দিয়াৰ পিছত আৰ ইউ চিয়'ৰ ৱান্ট টু পাৰ্চেছ বুলি লিখা আছে, ইয়াতে আপুনি য়েছ কৰি দিব। য়েছ কৰি দিয়াৰ লগে লগে আপোনাৰ এই পইচাটো এই কিহত আপোনাৰ ইনভেষ্ট হৈ যাব। তো বন্ধুসকল আপুনি পাৰ ঘণ্টা 50 পইচাকৈ পাই থাকিব। তো বন্ধুসকল আপুনি এই এপছটোৰ জৰিয়তে বহুত টকা ইনকাম কৰিব পাৰিব। কোনো ধৰণৰ ইনভেষ্ট এই এপছত কৰিব নালাগে। তো বন্ধুসকল আপুনি এই এপছৰ পইচা যদি আপুনি উইথড্ৰ কৰিব বিচাৰে তেতিয়াহ'লে আপুনি কেনেকৈ উইথড্ৰ কৰিব সেইটো আপোনালোকক মই দেখুৱাই আছোঁ। তাৰ আগতে মই এই এপছটোৰ জৰিয়তে মই কেনেকৈ ইনকাম কৰি আছোঁ সেইটো আপোনালোকক মই দেখুৱাই আছোঁ। তাৰ কাৰণে মই হোম পেজত গ'লোঁ। ইয়াতে যোৱাৰ পিছত চাওক মই ইয়াত টোটেল বেলেঞ্চ আপোনাৰ 40 টকা 40 পইচা হৈ আছে। আপোনাৰ টুডে আৰ্নিংছ হৈছে 3.86। তো বন্ধুসকল আপুনি এই এপছটোৰ লিংক যিমান শ্বেয়াৰ কৰিব, যিমানজন মানুহে আপোনাৰ এই ৰেফাৰেল কোডৰ জৰিয়তে আপোনাৰ চাইন ইন কৰিব, সিমান আপোনাৰ কমিশ্যন বাঢ়িয়ে যাব, সিমান আপোনাৰ ইয়াতে পইচা বেছি হৈ থাকিব। তো বন্ধুসকল আপুনি এনেকৈ ইনকাম কৰিয়ে থাকিব পাৰিব। তো বন্ধুসকল আপুনি এই এপছটোৰ পইচা কেনেকৈ উইথড্ৰ কৰিব সেইটো আপোনালোকক দেখুৱাই আছোঁ। তাৰ কাৰণে আপোনাৰ একেবাৰে ৰাইট ছাইডত মি বুলি লিখা আছে, আপুনি ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰি দিয়াৰ পিছত
বেংক কাৰ্ড বুলি লিখা আছে ইয়াতে ক্লিক কৰি দিব ইয়াতে ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ বেংক ডিটেইলছটো ইয়াতে ফিল কৰিব লাগিব ইয়াতে আপোনাৰ নাম দিব লাগিব মোবাইল নাম্বাৰ ইমেইল আইডি বেংক একাউণ্ট বেংক নেম আৰু IFSC কোডটো আপোনাৰ ইয়াত বহাই দিব লাগিব ইয়াতে বহাই দি কিনে আপোনাৰ সাবমিট বটনত ক্লিক কৰি দিব লাগিব তাৰ পিছত আপোনাৰ বেংক ডিটেইলটো সাবমিট হৈ যাব তাৰ পিছত আপুনি বেক কৰি দিব ইয়াতে উইথড্ৰল বুলি লিখা আছে উইথড্ৰলত ক্লিক কৰি দিব উইথড্ৰলত ক্লিক কৰি দিয়াৰ পিছত ইয়াতে আপোনাৰ মোৰ ইয়াতে 40 টকা ইয়াতে শো কৰিছে মানে মোৰ 200 টকা আছিল সেইখিনি মই এই এপছটোত ইনভেষ্ট কৰি দিছো 20 দিনৰ কাৰণে 20 দিন পিছত মই এই পইচাখিনি উইথড্ৰ কৰিব পাৰিম তো বন্ধুসকল ইয়াতে উইথড্ৰ ডিটেইলছ বুলি আছে উইথড্ৰ ডিটেইলছত মই আপোনালোকক কৈ দি আছো কি আছে ইয়াত উইথড্ৰ ডেজ মানডে আৰু ফ্ৰাইডে আপুনি এই এপছৰ পইচাখিনি সোমবাৰ আৰু শুক্ৰবাৰে উইথড্ৰ কৰিব পাৰিব 2 নম্বৰত আছে উইথড্ৰ টাইম 9 AM to 6 PM তো বন্ধুসকল এই এপছৰ পইচাখিনি আপুনি 9টাৰ পৰা সন্ধিয়া 6টালৈকে এই এপছৰ পইচাখিনি আপুনি উইথড্ৰ কৰিব পাৰিব 3 নম্বৰত আছে মিনিমাম উইথড্ৰল এমাউণ্ট 250 তো বন্ধুসকল এই এপছৰ পইচাখিনি আপোনাৰ উইথড্ৰ কৰোঁতে মিনিমাম বেলেঞ্চ আপোনাৰ 250 টকা হ'ব লাগিব তো আপুনি প্ৰথমতে সেই আপুনি লগইন কৰা 200 টকা আপুনি ইয়াত ইনভেষ্ট কৰি দিব সেই পইচা 20 দিন পিছত আপোনাৰ ইনক্ৰিজ হ'ব বৃদ্ধি হ'ব সেই বৃদ্ধি পইচা দি আপুনি সেই বৃদ্ধি হোৱা পইচা আপুনি ইয়াৰ জৰিয়তে আপুনি উইথড্ৰ কৰিব পাৰিব এটো 100% চিয়ৰ বন্ধুসকল আপোনাৰ যদি এই ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিয়ক ধন্যবাদ